জয় হিন্দ দোস্ত আপোনালোকক স্বাগতম জনাই আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ এই ভিডিঅ'টোত ৰিজনিঙৰ কেইটামান প্ৰশ্ন আলোচনা কৰা হৈছে। পিছে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো প্ৰশ্ন, ইয়াতে ইণ্টাৰেষ্ট টু মানি লেডজাৰ বুলি দিছে আৰু চেলাৰীটোৰ সম্পৰ্কটো কি হ'ব। অৰ্থাৎ ইণ্টাৰেষ্টৰ লগত মানি লেডজাৰ কিবা এটা সম্পৰ্ক আছে, সেই সম্পৰ্কটো চেলাৰীৰ লগত ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত কোনটো হ'ব, ইয়াৰ শুদ্ধ উত্তৰ এইটো ওলাব লাগে। এতিয়া আমি জানো যে ইণ্টাৰেষ্ট কোনে দিয়ে, মানি লেডজাৰবোৰে দিয়ে, অৰ্থাৎ এই যে ঋণ দিয়া। এতিয়া চেলাৰী কোনে দিয়ে, চেলাৰী কাক দিয়ে, ইয়াৰে অপশ্যন কোনটো হ'ব, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, এমপ্লয়িজবোৰক কি দিয়া হয়, চেলাৰী দিয়া হয়। তাৰপিছতো প্ৰশ্ন, এস্থমা লাংছ দিছে আৰু কনজাক্টিভিটিছ কাৰ লগত সম্পৰ্ক আছে। এস্থমা বেমাৰটো ক'ত হয়, লাংছ অৰ্থাৎ হাওফাওত হয়, এস্থমাক যক্ষ্মা বেমাৰ বুলি কয়। এতিয়া কনজাক্টিভিটিছ ইয়াৰে কোনটো হ'ব এনচাৰ। আপোনালোকে এই প্ৰশ্নটোৰ উত্তৰটো কমেণ্ট কৰি জনাব, কাৰণ কনজাক্টিভিটিছ শব্দটো আমি কেইদিনমান আগতে শুনি আছোঁ, কেইদিনমান ধৰিয়েই। এতিয়া এই প্ৰশ্নটোৰ এনচাৰ আপোনালোকে কমেণ্ট কৰি জনাব, আৰু যদি পাৰা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত আমাৰ টেলিগ্ৰাম গ্ৰুপৰ লিংকটো দিয়া আছে, সেই টেলিগ্ৰাম গ্ৰুপত মই এই প্ৰশ্নটোৰ এনচাৰটো দি দিম। তাৰপিছতো প্ৰশ্ন, থাৰ্মোমিটাৰ টেম্পাৰেচাৰ জোখাৰ কাৰণে ব্যৱহাৰ কৰোঁ আৰু গ্লুকোমিটাৰটো ইয়াৰে কোনটো হ'ব উত্তৰ। থাৰ্মোমিটাৰটো আমি টেম্পাৰেচাৰ জোখাৰ কাৰণে ব্যৱহাৰ কৰোঁ, গ্লুকোমিটাৰ ইয়াৰে কোনটো হ'ব উত্তৰ। গ্লুকোমিটাৰে কি জোখাত সহায় কৰে, ব্লাড চুগাৰ জোখাত সহায় কৰে, অৰ্থাৎ অপশ্যন ডি হৈছে কাৰেক্ট এনচাৰ। তাৰপিছতো প্ৰশ্ন, হাউচ ৰুম দিছে আৰু ৱৰ্ল্ড কোনটো হ'ব এনচাৰ। হাউচ আমি জানো যে কি, প্ৰতিটো ৰুম লগ হৈ কি হয়, এটা হাউচ গঠন হয়। তেতিয়াহ'লে প্ৰতিটো কি হ'ব, ইয়াতে লেণ্ড, ষ্টেট, ৱাটাৰ আৰু নেশ্যন দিছে, ইয়াৰ কোনটো হ'ব। আমি জানো যে প্ৰত্যেকটো নেশ্যন লগ হৈ আমাৰ পৃথিৱীখন গঠন হৈছে, অৰ্থাৎ ৱৰ্ল্ডখন গঠন হৈছে, ইয়াৰ শুদ্ধ উত্তৰ হ'ব নেশ্যন। তাৰপিছতো প্ৰশ্ন, ৰুপি ইণ্ডিয়া আৰু ইয়েনটো কি। এই প্ৰশ্নটো আমি বুজি পাইছোঁ যে ইণ্ডিয়াৰ কাৰেঞ্চি হৈছে কি, ৰুপি। এতিয়া ইয়েনটো তলৰ কোনটোৰ কাৰেঞ্চি, এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ মনত ৰাখিব লাগে। ইয়াতে ইয়েনটো কাৰ কাৰেঞ্চি হ'ব, ইয়াৰে শুদ্ধ উত্তৰটো হৈছে জাপান, জাপানৰ কাৰেঞ্চি কি ইয়েন। তাৰপিছতো প্ৰশ্ন, এ ডি ই আৰু এফ জি জে দিছে, তাৰপিছত কে এন অ' ইয়াৰে কোনটো হ'ব শুদ্ধ উত্তৰ। এতিয়া আমি এ ডি ইৰ লগত এফ জি জেটো চাই লওঁ, কি দিছে এ ডি ই। মন কৰক ইয়াতে এ আছে, এৰ পিছত বি নাই আৰু চি নাই, তাৰপিছত ডি আৰু ই দুয়োটা একেলগে হ'ল। তাৰপিছত আমি যদি এইটো চাওঁ, এইটো একে নিচিনা হৈছে, কে আছে, তাৰপিছত এল আৰু এমটো ইয়াতে নাই, তাৰপিছত এন আৰু অ' ৰিপিট হৈছে, মানে প্ৰথমটোৰ লগত ছেকেণ্ডটো ইয়াৰে এই দুটা কি হৈছে, ধুনীয়াকৈ মিলি আছে, অৰ্থাৎ আমাৰ ইয়াৰ লগত যেনেকৈ সেইটো একে নিচিনা হ'ব। এতিয়া ইয়াতে যদি আমি চাব যাওঁ, আমি যে ইয়াতে ডিৰ পিছত ই দিছে, ইৰ পিছত এফ, ইয়াতে যদি এফ দিছে, এফ জি, তাৰপিছত এইচ আই জে, অৰ্থাৎ এফ জি দুয়োটা লিখিলে, তাৰপিছত কি কৰিছে এইচ আৰু আই, অৰ্থাৎ মাজৰ দুটা লিখা নাই, অৰ্থাৎ ইয়াতেও সেই একে নিচিনা হ'ব। অ'ৰ পিছত কি আহে, অ'ৰ পিছত আহে পি, পিৰ পিছত লিখিব লাগিব পি, পিটো লিখিব লাগিব, তাৰপিছত পিৰ কিউ, তাৰপিছত আৰ আৰু এছটো নিলিখোঁ, তাৰপিছত লিখিব টি। ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব, অপশ্যন কোনটো মিলিছে, অপশ্যন ডি হৈছে ইয়াৰে কাৰেক্ট এনচাৰ। তাৰপিছতো প্ৰশ্ন, মনচুন ইজ ৰিলেটেড টু ছিজন ইন দ্য ছেম ৱে এপ্ৰিল ইজ ৰিলেটেড টু। অৰ্থাৎ মনচুনটো আমি জানো যে এটা কি বতৰৰ কথাৰ লগত কৈছে, মনচুনটো ছিজনৰ লগত তুলনা কৰা হয়, তেতিয়াহ'লে এপ্ৰিলটো কোনটো হ'ব, এপ্ৰিলটো কি হ'ব, এপ্ৰিল এটা কি হয়, এপ্ৰিল এটা মান্থ, অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰ হৈছে মান্থ। 8 নম্বৰ প্ৰশ্ন, মাস্ক ডিছগিউজ দিয়া আছে, অৰ্থাৎ মাস্কৰ লগত ডিছগিউজ মিলে। মাস্ক মানে হৈছে কি, আমি কৰোণা সময়ত যে মাস্ক পিন্ধিছিলোঁ সেইটো, আৰু মাস্ক ব্যৱহাৰ কৰিলে কি হয়, আমাক মানে ছদ্মবেশ ধাৰণ কৰিব পাৰি, মানে কোনোৱে চিনি নাপায়। অৰ্থাৎ ইয়াৰে যদি আমি চাব যাওঁ এ বি চি ডি, ইয়াৰে সঠিক ৰূপত কোনটো মিলি আছে, অপশ্যন বিটো মিলি আছে, মেকআপ আৰু বিউটি, মেকআপৰ লগত বিউটিটো সম্বন্ধ হয়, সেইকাৰণে এইটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ। তাৰপিছত ফাইণ্ড দ্য নাম্বাৰ ডেট নট ফাউণ্ড ইন দ্য গ্ৰুপ। ইয়াৰে 4টা নম্বৰ দিছে, 4টা নম্বৰৰ ভিতৰত কোনটো নাম্বাৰ কি হৈছে, মানে মিলা নাই, 3টা মিলি আছে আৰু এটা মিলি থকা নাই। ইয়াতে যদি আমি চাব যাওঁ, ইয়াতে কি হৈ আছে পৰিঘটনাটো, ইয়াতে চোৱা অপশ্যন এত যে দিছে 175, তাৰপিছত এইটো 385 দিছে আৰু 495 দিছে। ইয়াৰে গোটেইকেইটা লাষ্টত কি আছে, 5 আছে, অৰ্থাৎ গোটেইকেইটাক 5ৰে হৰণ যাব। অপশ্যন ডিটোত যদি চোৱা যায়, এইটো লাষ্টত 5 নাই বা 0 নাই, সেইকাৰণে এইটো কি হ'ব, 5ৰে হৰণ নাযায়, অৰ্থাৎ অপশ্যন ডিটো হৈছে ইয়াৰে কাৰেক্ট এনচাৰ। তাৰপিছতো প্ৰশ্ন, ফাইণ্ড দ্য নাম্বাৰ ডেট নট ফাউণ্ড ইন দ্য গ্ৰুপ। একেই প্ৰশ্ন, ইয়াৰে 4টাৰ পৰা কোনটো এনচাৰ মানে মিলা নাই। ইয়াতে যদি আমি চাব যাওঁ, অপশ্যন এত যোনটো আছে, অপশ্যন এত থকাটো লাষ্টত 2 আছে, এইটো অপশ্যন বিত থকাটো লাষ্টত 2 আছে, অপশ্যন ডিত থকাটো লাষ্টত কি আছে 0 আছে, অৰ্থাৎ এই তিনিটা কি হয় যুগ্ম সংখ্যা, কিন্তু অপশ্যন চি যোনটো হয় এইটো কি হৈছে, এইটো এটা কি সংখ্যা, অযুগ্ম সংখ্যা, অৰ্থাৎ ইয়াৰে শুদ্ধ উত্তৰটো কোনটো হ'ব, অপশ্যন চি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ। তাৰপিছতো 11 নম্বৰ প্ৰশ্নত 9 আৰু 25 এনেকৈ মিলাই থোৱা আছে, পিছলৈ 49টো কেনেকৈ মিলিব।
এইটো যদি আমি সম্বন্ধ বিচাৰি উলিয়াব লাগিব 9 আৰু 25 অৰ্থাৎ 9 আৰু 25 কেনেকৈ মিলিল অৰ্থাৎ আমি যদি 9টো চাব যাওঁ 9টো কাৰ স্কোৱাৰ 9টো হৈছে 3ৰ স্কোৱাৰ কিমান 9 আমি সেইটো জানো আৰু 25টো কাৰ স্কোৱাৰ 25টো হৈছে 5ৰ স্কোৱাৰ হয়নে নহয় এতিয়া 49টো আকৌ জানো নে নাজানো 49টো হৈছে কাৰ 7ৰ স্কোৱাৰ এতিয়া ইয়াতে যদি আমি চাব যাওঁ ইয়াতে মাজত কিবা লিখা নাই অৰ্থাৎ 4টো মিছিং আছে ইয়াতে একে নিচিনা হ'ব 7 লিখিছোঁ 7ৰ পিছত 8টো মিছিং হ'ব তাৰপিছত লিখিব লাগিব কি 9 স্কোৱাৰ 9 স্কোৱাৰৰ ভেলু কিমান হয় 9 স্কোৱাৰৰ ভেলু হৈছে 81 ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব অপশ্যন চি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ তাৰপিছৰটো প্ৰশ্ন 1:8 দিছে আৰু 9টো কাৰ লগত মিলিব অৰ্থাৎ 1টো কিবা 8ৰ লগত কিবা সম্বন্ধ আছে এতিয়া 9ৰ লগত সেই তলৰ অপশ্যন যে 4টা আছে সেই 4টাৰ পৰা যিকোনো এটা সম্বন্ধ উলিয়াব লাগিব এতিয়া ইয়াতে 1 যদি আমি চাব যাওঁ 1টো 1ৰ স্কোৱাৰ হয় আৰু 8টো কি হয় 8টো হৈছে 2ৰ কিউব একে নিচিনা 9টো যদি চাব যাওঁ 9টো হৈছে কি 3ৰ স্কোৱাৰ এতিয়া এইটো কি হ'ব এনচাৰ এতিয়া 1ৰ পিছৰটোৱে ইয়াতে লিখা হৈছে 1ৰ পিছত 2 সেইকাৰণে 1ৰ স্কোৱাৰ কৰিছে 2ৰ কিউব কৰিছে ইয়াতে 2ৰ স্কোৱাৰ কৰি তাৰপিছত কি কৰিব লাগিব 4ৰ কি কৰিব লাগিব কিউব 4ৰ কিউবৰ এনচাৰটো কি হয় 4ৰ কিউবৰ এনচাৰ 64 হয় অৰ্থাৎ অপশ্যন বিটো হৈছে ইয়াৰে শুদ্ধ উত্তৰ তাৰপিছৰটো প্ৰশ্ন ফাইণ্ড দ্য অড ওৱান অৰ্থাৎ একেই ইয়াতে 4টা আছে 4টাৰ পৰা কোনটো মিলি থকা নাই অপশ্যন এত আছে মাইণ্ড বিত আছে হেণ্ড অপশ্যন চিত ইয়াৰ অপশ্যন ডি লেগ অৰ্থাৎ ইয়াৰে কোনটো মিলি থকা নাই আমি যদি চাব যাওঁ মানুহৰ মনটো এটা বেলেগ ধৰণৰ বস্তু আৰু বি চি ডি যে আছে অপশ্যনকেইটা এটা হাত আছে তাৰপিছত কাণৰ কথা কৈছে আৰু ভৰিৰ কথা কৈছে এইকেইটা মানুহৰ অংগ কিন্তু মনটো কি অংগৰ ভিতৰত পৰে নেকি নপৰে অৰ্থাৎ ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব মাইণ্ডটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ তাৰপিছতো 14 নম্বৰ প্ৰশ্ন একেই ইয়াৰে 4টাৰ পৰা কোনটো মানে কি আছে ভুল দিয়া আছে মানে ভুল নহয় মানে মিলি থকা নাই এতিয়া অপশ্যন এত লিমা আছে অপশ্যন বি লণ্ডন অপশ্যন চি টকিঅ' অপশ্যন ডি কোহিমা ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰে যদি আমি চাব যাওঁ অপশ্যন এটো এটা ৰাষ্ট্ৰৰ ৰাজধানী অপশ্যন বি ৰাষ্ট্ৰৰ ৰাজধানী অপশ্যন চিটো ৰাষ্ট্ৰৰেই ৰাজধানী কিন্তু অপশ্যন ডিটো কি হয় ভাৰতৰ কি এখন ৰাজ্যৰ ৰাজধানী কোহিমাটো কোন ৰাজ্যৰ ৰাজধানী কোহিমাটো কোন ৰাজ্যৰ ৰাজধানী কোহিমা হৈছে নেপালৰ ৰাজধানী অৰ্থাৎ ইয়াৰে কোনটো হ'ব এনচাৰ ইয়াৰে কোহিমাটো কি হৈছে অলপ সেই বাকী তিনিটাৰ লগত মিলি থকা নাই বাকী তিনিটা হৈছে এখন বেলেগ দেশৰ ৰাজধানী কিন্তু এইটো হৈছে ৰাজ্যৰ ৰাজধানী সেইকাৰণে কোহিমাটো ইয়াতে অড হ'ব মানে মিলি থকা নাই তাৰপিছৰটো প্ৰশ্ন 15 নম্বৰ ফাইণ্ড দ্য অড ওৱান একেই অপশ্যন এ লিথিয়াম অপশ্যন বি এলুমিনিয়াম অপশ্যন চি ব্ৰমিন অপশ্যন ডি পটেছিয়াম এনেকুৱা ধৰণৰ বিজ্ঞানৰ লগত জড়িত প্ৰশ্ন আহিব পাৰে কি ঠিক আছে ৰিজনিঙত দিব পাৰে এতিয়া ইয়াতে যদি আমি চাব যাওঁ কোনটো মানে মিলি থকা নাই ইয়াৰে কোনটো হ'ব শুদ্ধ উত্তৰ অপশ্যন এ যদি চাব যাওঁ লিথিয়ামটো কি হয় এটা ধাতু হয় লিথিয়ামটো কি হয় লিথিয়ামটো এটা কি হয় ধাতু এলুমিনিয়াম এটা ধাতু কিন্তু ব্ৰমিনটো কি নহয় ধাতু নহয় পটেছিয়াম সেইটো হৈছে ধাতু অৰ্থাৎ আমি যদি ইয়াৰে শুদ্ধ উত্তৰটো ক'ব লাগে ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব ব্ৰমিনটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ মানে ব্ৰমিনটো মিলি থকা নাই ব্ৰমিনটো হৈছে অধাতু সেইকাৰণে অপশ্যন চি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ আজিৰ কাৰণে এইকেইটা প্ৰশ্নই আছিল যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিয়ক আৰু আপোনাৰ বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক এতিয়ালৈকে যদি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়া চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক আগন্তুক ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে ধন্যবাদ থাকিল আপোনাৰ দিন শুভ হওক জয় হিন্দ